নমস্কাৰ মোৰ পুনম দাস মুনু ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই গৈ আছো টিহুলৈ মোৰ টিকটকৰ বান্ধৱী এজনীৰ বিয়া খাব। বলক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। থাম্বনেল দেখি হয়তো গম পাইছে কাৰ বিয়া। ইয়াৰ লগৰ এজনীৰ ঘৰত সোমাই মেলি পুৰা ৰেডি হৈ ওলাই গ'লো আমি বিয়া খাবলৈ। পুৰা কি যে ফূৰ্তি, বিয়া খাব যাব পাৰি। খাব বুলি নহয় মানে পুৰা সকলোকে লগ পাম, গোটেই টিকটকৰ বন্ধু বান্ধৱীখিনিক কিমান দিন যে দেখা নাছিলোঁ, সকলোকে লগ পাম, পুৰা এক্সাইটমেণ্ট আৰু। আপোনালোকে চাই যাওক, যিমানখিনি পাৰোঁ ভিডিঅ'টো দেখাই যাম সকলোকে। তো ভিডিঅ'টি স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই যাব আপোনালোকে দেই। এয়া ফাইনেলি আমি কইনা ঘৰ পালোঁ। ৰভাতলিত পুৰা আমাৰ ধুনীয়া কইনা ৰেডি। জনাবচোন কইনাজনীক কেনেকুৱা লাগিছে, লগতে মোক কেনেকুৱা লাগিছে সেইটো জনাব। এয়া পুৰা নাচন বাগন সকলোৰে, গোটেইখন যেন একেবাৰে ইনষ্টাগ্ৰাম টিকটক হৈ গ'লে তেনেকুৱা লাগিছে। সকলোকে লগ পাই বহুত বেছিয়ে ভাল লাগিছে। টিকটক বন্ধ হৈ গ'ল, কিন্তু আমাৰ বন্ধুত্ববোৰ যে আজিও ৰৈ গ'ল। সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। পানী ডান্স কৰোঁতে সঁচাকৈ পানী হৈ পায়। একদম বতাহ বৰষুণ যে ভয়ানক ক'ৰবাত ৰামচন্দ্ৰ অহাৰ আগে আগে পুৰা টপা ফুটাই দিছে বৰষুণ। আৰু এখেত দুজনক চাওক, আমি বিয়া শেষে হ'ল। এতিয়া পল্লৱীৰ অনুভৱটো কোৱা, কেনেকুৱা লাগিছে? দুখ লাগিছেনে? সকলো আশীৰ্বাদ কৰিব আৰু দেই। লাজ লাগিছে মানে তাই যুগ্ম জীৱনৰ পাতনি মেলিলে, তো আপোনালোকে আশীৰ্বাদ কৰিব চবে দেই। সেইটোৱে। আৰু বাকী আমি বিয়া বুলি গোটেই সোপা নাচি নাচি, মাত নাই, কাৰো মাত নাইকিয়া, চুলিত স্প্ৰে মাৰি মাৰি চব বেয়া, একদম অৱস্থাই বেয়া গোটেইকেইটাৰে। চ' ভ্লগটো চাই যদি সকলোৱে ভাল পায়, পুনমৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, আৰু লাইক কমেণ্ট, ভিডিঅ'টো যদি চাই ভাল লাগে শ্বেয়াৰ কৰি দিব। বাকী মোৰ মাত নাই, মই আকৌ ক'ব নোৱাৰিম আৰু সেইখিনিয়ে। আশীৰ্বাদ দিব সকলোৱে, আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰে তাই। চ' সেইটোৱে আৰু। এতিয়া ঘৰলৈ গৈ আছো। এতিয়া বাজিছে 12:45। বিয়া খাই তোমালোকৰ অনুভৱবোৰ কৈ দিয়া। মাম্পি, তুমি বহুত ভাল লাগিলে, ইমান এনজয় কৰিলো। পল্লৱী এৰি থৈ আহিছো, বেয়া লাগিছে অকণমান। বাকী আমাৰ এই প্ৰিয়ংকা বাইদেউ, আমি যদি নাকিলো বিয়াখন নলবেৰা টিকটক উঠিছে, টিকটক, ইনষ্টাগ্ৰাম। समझ रहे हो
তেন্তে ৰাইজ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা।